এ মজা নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। অসমত চাহপাতৰ উৎপাদন ইমান নহয় যিমান গায়কৰ জন্ম হয়। তেনেকুৱা কিছুমান গায়কৰ গান শুনোৱা হওক। এইজন হ'ল মাইকেল জেকচনৰ বাওঁফালৰ গুটি। আৰে ভাই, কি কৰিছে? এইটো যদি ৰিয়েল লাইফত কৰা কেনেকুৱা হ'ব তোমাৰ অৱস্থা? ফালতু বুলি নাভাবিবা, ক্ৰেডিট মোৰো আছে। ৩-৪ ছোৱালী মোৰ ঘূৰে পাছে পাছে। কি ক্ৰেডিট আছে তোমাৰ? আৰু কি কৈছা? ৩-৪ ছোৱালী তোমাৰ পিছে পিছে ঘূৰে? না, ছোৱালী কেইজনী তোমাক ভাল পায় নহয়, ভাল পাই কাৰণে নুঘূৰে, তোমাৰ এই ফালতু গান শুনি মাৰিবলৈহে ঘূৰে। আৰু এইবোৰ কি কৰিছা ভাইটি? বাইকত উঠাই লৈ যাম তোমাক হৰ্ণটো বজাই বজাই। ৰাস্তা মাজত ট্ৰেফিক জামত ভাল লাগে বহুতো। ডিছ ব্ৰেক মাৰিলে উমান বজাই তোমাৰ বুকুত ফালতু। ডিছ ব্ৰেক মাৰি ছোৱালীৰ বুকুৰ উমান ল'ব বিচাৰিছ আৰু কৈছ তই ফালতু নহয়, জহৰাও হয়। নহয় মই ফালতু।